চেছ কৰিলে বে ই চব চেছ কৰিলে ভগৱানৰ গান লগাই ই হিপ হপ মাৰিব ধৰিছে ইয়াৰ মাথাত মাল বোলা বস্তুটো নাই 1 মিনিট এতিয়াহে ভাল লাগিছে যেতিয়া কাপোৰো মোৰে হ'ব ভুল যদি মোৰ হয় সিদ্ধান্ত মোৰে হ'ব নিজৰ কাম বন এৰি তহতে মোৰ কাপোৰৰ ওপৰত কমেন্ট দিবলৈ কোন হয় বে কেলাপুট আৰে বাইদেউ যি পিন্ধিলো পিন্ধা নিপিন্ধিলো নাই আমিনো ক'বলৈ কোন হয় ইটো পিন্ধা ইটো ভাল লাগিছে ইটো ভাল লাগিছে ক'বলৈ এই মাইনাই মণিপুৰৰ মাল 30 মান খাই ভাবিছিলে এটা ভিডিঅ'কে কৰো বুলি নিচা জালত মানে এটা সাইডে কাপোৰ পিন্ধিবলৈ পাহৰি থাকিলে আয়ানা বিষয়ে কৈ আছে আয়ানা পাৰ্সোনেল লাইফত মাত মাতি আছে হেগিনি কৈছো শুন তোৰ মতাটো হতো যে কবাত কবি নুম আছে না নুম খুৰ এখন লবি এই নুম বিলাক সুচি থাকিবি নিজৰে সুবিধা হ'ব বুজিলি কাজিয়া কৰি নাথাক অকনমান ভাল কথা ক'বহে দাদা মানে মুখত ইমান অশ্লীল ভাষা আৰু তাৰ মুখৰ শব্দ চাচোন কবাত কবি নুম আছে না নুম আৰু এনেকে কোৱাৰ কাৰণে আমাৰ বাইদেউ হাঁহি চোৱাচোন গালতে কিস করা জি বেলে উঠোনা লাগে আদে বাই বুড়ি কর তাক হেনো গালত কিছ কৰিব লাগে বোলে তাক হেনো বেলেগত কিছ কৰিব নালাগে বোলে বেলে উঠোনা লাগে হাবিৰ মাজত মানুহ চানো নাই না চুমা চুমি কৰি আছে আৰু ইহঁতক কোনে দেখে Alright my party people, forget the clubhouse, let's dance to the beats. এই মাইনাই যেনেকৈ উঠে চুঠে কামুৰি যিটো মোচন দিছে বেলেগে পটক বা নমটক মই কিন্তু পটিয়ে যাম লাগি চাও তোমাক আজি জানো চা তুমি কি হে দাদা ভাত খাই থকাৰ সময়তো পেহিক জুকাই আছে এই খোৱা অলপ শান্তি শান্তি দিয়া তাৰপিছত জুকাই থাকিবা কিমান জুকুৱা নগেনৰ ঘৰত গৰম গৰম চুলাই মাৰিলে হয় নাই খুৰী এইটো বয়সত দতাই ধুতি চুটি পিন্ধি নামঘৰলৈ অহা যোৱা কৰিব লাগিছিলে এইটো বয়সত নিজৰ জীয়কৰ বয়সৰ সমান ছোৱালীৰ লগত নিমাই কৰি আছে কি লৈছে কৰোনা কেনেকা এনেকা থাকে কৰোনা বোলে এনেকুৱা কৰে বাগানত আহিছিলে এদিনাখন লাঠি লৈ কিনে খেদালে আমাৰ মানুহকেইটা কৰোনা বাগানলৈ আহিছিলে লাঠি লৈ খেদালে বোলে ৰঙা আছিলে অলপ নীলা টাইপ আছিলে কৰোনা ৰঙা আৰু নীলা টাইপৰ আছিলে বোলে পেটত কেনেকা কৰে এনেকা কৰে কেনেকে এনেকা আৰু কৰোনাই পেটত বোলে এনেকুৱা কৰে দেখিলেতো কোনে আমাৰ মায়ে দেখিলে কৰোনা বোলে ইহঁতৰ মায়ে দেখিলে খেদাই দিলো বুলি ক'লে কেনেকে খেদালে লাঠি লৈ কিনে খেদালে কৰোনা বোলে লাঠি লৈ খেদালে আৰু খেদিবলৈ ঢেৰ মানুহ গৈছিলে বোলে ঢেৰ মানুহ গৈছিলে ঢেৰ মানুহ গৈছিলে তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আছিলে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আছো বাই
That's right. Pump it up.